ফাইনেলি গাইছ এয়া চাওক মই এয়া দাননিৰ তলত এয়া এই দেখক দাননি দেখিছে নহয় একদম এইপিনে পুৰা এইপিনেলৈকে আছে একদম যিহেতু মই আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চাওক মই আজি ক'ত ওলাই আছোঁ, পথাৰলৈ যাওঁ মানে আজি ধান বুকি লওঁ, দেখাই আছোঁ আপোনালোকক, চাই থাকিব। দেখিছে চাগে গৈ আছোঁ একদম পথাৰ পিনে, এয়া পথাৰ যোৱাৰ ৰাস্তা একদম বোকা হৈ আছে মানে বহুত দিন বৰষুণ দি আছিলেতো এইটোৰ কাৰণে ধানকেইটাও পকি গৈছিলে, বেছি পকি যোৱাৰ কাৰণে এতিয়া ৰ'দ দিয়াৰ বাবে মানে ইমাৰ্জেঞ্চি কাটিছেগৈ, নহ'লে আকৌ ধানকেইটা গেলি যাবতো বৰষুণত, সেইকাৰণে ৰ'দ দিওঁতে জল্দি কাটি লোৱা হৈছে। আজি এইটোকে ধান দাঙিব লাগিবগৈ আৰু এয়া চাওক পুৰা এইপিনে জংঘলে জংঘল, পথাৰ পিনে মানে একদম জংঘলে জংঘলে যাব লাগে মানে একদম বোকা কৈছোঁ নহয়, কি কৰিম, একদম বোকা মানে মই যাবলৈকে মন নাই, হ'লেও গৈছোঁ আৰু কি কৰিম, উপায় নাই, যিহেতু একদম জংঘলে জংঘলে গৈ আছোঁ। একদম মজা লাগিছে ন, কিন্তু জংঘলত বহুত মজা লাগে দেই, আপোনালোকক নেজানো কেনেকুৱা লাগে, কিন্তু মোৰ কাৰণে বহুত ভাল লাগে। আকৌ জংঘলকেইটাত ঘূৰি একদম এনেকুৱা মজা লাগে নহয়, একদম ঠাণ্ডা লাগে আৰু গৰমত একদম মানুহকেইটা পুৰা ধান কাটি আছেগৈ আৰু বৰ্তমান মই এতিয়া ইয়াতে বহি লৈছোঁ, ইয়াত অলপ গছৰ তলত অলপ বহি লৈছোঁ ইয়াত ছায়াত, যিহেতু ইমান গৰম লাগিছে মানে খোজকাঢ়ি গৈ আছোঁতো, পথাৰলৈকে অলপ দূৰ আছে, সেইটো কাৰণে অলপ বহি লৈছোঁ। ফাইনেলি এতিয়া গৈ পাম, দেখাম, তাৰপিছত গৈ পাই কেনেকুৱা দাঙিম, তাৰপিছত যিমানটো পাৰোঁ দেখাম আৰু, মোৰো কেমেৰা লৈ দিয়া মানুহ নাই, সেইটো কাৰণে যিমানটো পাৰোঁ চেষ্টা কৰিম দেখাবলৈ। ভিডিঅ'টো আপোনালোকে অলপ স্কিপ নকৰিব, চাই থাকিব লাষ্টলৈ একদম। ফাইনেলি গাইছ এয়া চাওক মই এয়া দাননিৰ তলত এয়া এই দেখক দাননি দেখিছে নহয় একদম এইপিনে পুৰা এইপিনেলৈকে আছে একদম, চাওক এয়া ফাইনেলি গাইছ এয়া অটো লোড কৰা হৈ গ'ল, এয়া দেখক, এয়া চাওক পুৰা লোড কৰা হৈ গ'ল, এয়া পুৰা লোডিং কৰা হৈছে। এইটো একদম পুৰা ৰ'দ দিছে মানে ফালে ফালে ৰ'দ, কি কৰিম আৰু একদম গৰমত দেখাই আছোঁ আৰু আপোনালোকক, এয়া পুৰা লোডিং। আনলোড কৰি আছোঁ, এইফালে একদম ভঁৰালত আনলোড কৰি আছোঁ, কি কৰিম, ইমান গৰম, একদম ঘাম ওলাই গৈছে, বহুত গৰম লাগিছে কিন্তু দেই, গৰমত ভিডিঅ' বনাই আছোঁ একদম। এয়া অটোৰ পৰা আনিছোঁগৈ, অটোত লোড কৰি কিনি এয়া নোট যিহেতু মোৰ কেমেৰা লৈ দিয়া মানুহ নাই, সেইটো কাৰণে অকলে দাঙি আছোঁ, অকলে একদম কেমেৰামেনো হৈ আছোঁ, এইটোৰ কাৰণে আপোনালোকক ডাঙৰকেইটা ভালকৈ দেখাই দিব পৰা নাই, বেয়া নাপাব, যিহেতু যিমানটো পাৰোঁ দেখাই আছোঁ আৰু আপলোড কৰি আছোঁ একদম। এজন কেমেৰা লৈ দিয়া মানুহ থকালে ভাল আছিলে, আপোনালোকক ডাঙৰটো দেখাই দিলোঁ হয়, চব A to Z। চ' গাইজ ভিডিঅ'টো আজি ইমানেই আছিলে, যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।